মেডিকুচিৰ ইয়াতে বান্ধ ভাঙিছিল, বান্ধ ভাঙি বানপানী হৈছিল। এগলা চব মানে বানপানী ইয়াতে বান্ধটো ছিঙি বানপানী হৈছিল। এই বানপানীটা শেষ হ'ল, শেষ হৈ এতিয়া মানে ইয়াৰে তাণ্ডৱ ৰূপ দেখাই দিম। মানে চব ধ্বংস কৰি দিছে একদম। ঘৰ দুৱাৰত বালা চালা পুতি একদম ঘৰ ভাঙি চুৰমাৰ কৰি দিছে একদম। মানে দেখিলে একদম দুখ লগা হৈ গৈছে মোৰ দেখি। মানে কেনেহেন ফিলটো হৈছে আপোনালোকে দেখা পালেও, ভিডিঅ'টো চালি দেখা পালেও মানে অনুভৱটো কৰিব। মই দেখাই আছোঁ এতিয়া। এইটো নদীৰ এইটো মথাউৰি আছিল। এনেকৈ এইফালেদি আহি এনেকৈ এইটো চিধাই মথাউৰি আছিল। মথাউৰিটো এইটো বান্ধ মানে ভাঙি গৈছে, ভাঙি যাই এইফালে দি গুচি গৈছে পানীটো যাই এইবিলাক মানে খহাই লৈ গৈছে একদম। খহাই লৈ যাই এইফালে এই ঘৰ মানুহ আছিল, মানুহৰ ঘৰত মানে কি বালা একদম পুতি এইফালেদি নোহোৱা কৰি দিছে একদম। মানে ঘৰত এতিয়া মানুহ নাই, বেলেগত আছে, শিবিৰত আছে। এইবিলাক একদম মানে দেখিলে অৱস্থাটো মানে যিমান যি মানুহ নহ'লেও মানে একদম বুকু কঁপি যোৱা অৱস্থা হেন হৈছে দেখিলে। এইটো ঘৰত চাওক বালা একদম পুতি দিছে, মানে ঘৰৰ ভিতৰকলৈকে একদম বালা গৈছে। তালা মাৰি মানুহখিনি নাই দেচোন, থাকিব পৰা অৱস্থাত নাছিলে সেইদিনা। একদম কি বুলি কওঁ আৰু মোৰ ভাষা নোহোৱা হেন হৈছে। চাওক এয়া ভিতৰতো বালাই দি একদম ভৰ্তি হৈ আছে। এই বিছনা এনেকৈ থৈ দিছে। এইগিলা চাইকেল আছিল, সৰু ল'ৰা আছিল নেকি, সৰু ল'ৰা ছোৱালীৰ চাইকেল ইয়াতে এৰি গৈছে। কিবাকৈ মানুহখিনি আৰু বাচিছে। এইফালৰ দি দেখাইছোঁ, এইফালৰ ৰুমটো একদম বালাই দি পুতি আছে। 1 ফুটমান ভিতৰতে বালা আছে। এইফালে সেইটো ঘৰ ভাঙি দিছে। আৰু আগত যাই আছোঁ, চবখিনি যিমান পাৰোঁ দেখাব চেষ্টা কৰি আছোঁ। এইবিলাক গাছ চাছ নদীত ভাহি গাছ চাছ আছিল ইয়াতে, চব ইমানখন উটাই লৈ যায় ইয়াতে জমা কৰি দিছে। এইটো ঘৰ আছিল, ঘৰটো একদম ভাঙি দিছে। এইফালেদি যাব নোৱাৰি, মই বেলেগ ৰাস্তা এটা লৈ যাওঁ, চাই থাকক। এইখন মেডিকুচি গাঁও মানে কি মোৰ একদম মানে চিনাকিৰে গাঁও আছিল। আহিয়ে থকা যায় মোৰ ঘৰৰ ইয়াৰে পৰা 2 কিলোমিটাৰ আঁতৰত বামাখাটা বুলি কয়, কেন্দুগুৰিৰ ওচৰত। মানে এইবিলাক ঠাইত মই অহা আছিলোঁ সৰুতে, মানে মাজে মাজে সিদিনা অলপতে আহি গৈছিলোঁ আমি এইবিলাক জেগাত। এই যিটো ঘৰ মই দেখালোঁ সেইটো মোৰ চিনাকি আছিল। সৰুতে মই এইখিনি জেগাত মানে বেছিকৈ অহা আছিলোঁ, কাৰণ মোৰ অলপ আগত আমাৰ পেহী এজন আছিল তাত। এতিয়া মানে ডাঙৰ হোৱাৰ পৰা বেছি অহা নাই, তথাপিও সেইদিনা অলপতে আহিলোঁ। এতিয়া মই চম্পকদাৰ ঘৰৰ ছাইডত যাই আছোঁ। তাহাঁতৰো মানে কি বহুত ক্ষতি হৈছে। তাৰ মানে কি এইখন গেট আছিল, মানে ৱালৰ তলেদি পানী হৈ মানে সেই কৰি লৈ গৈছে। তাৰপিছত এতিয়া JCB আনিছে, JCB দি মানে মাটিগিলাখান সমান কৰি দিব। এই আগত মানে দাদাই খেতি কৰিছিল, জিকা মানে ভাত কেৰেলা সেইবিলাক আছিল, লেচৰা আছিল। ছিঙি থাকোঁতে ময়ো আছিলোঁ, মানে আৰু জ্বালাও আছিল, জলকীয়া যাৰ কি চব শেষ হৈ গৈছে। মানে কি ক'ম, টিউবৱেল নতুনকৈ বহাই থাকিব লগা হৈছে। এইফালেও মানে ঘৰ চৰ ভাঙি অৱস্থা কি ক'ম, মানে একদম মই মানে কি বুলি কওঁ, মানে ভাষাই একদম নোহোৱা হৈছে। আৰু আগতে মোৰ লগৰ ল'ৰাৰে ঘৰ আছিল এইটো, পৰাগ বুলি। প্ৰায় আমাৰ বজালিৰ মানে ইয়াক চিনিয়ে পায়। পৰাগ দাই এজন শিল্পীয়ে হয়। তেখেতে মানে কি আমাৰ চব মানে সিহঁতে জড়িত হৈ থাকে, ভাওনা নাটক চবতে মানে তেখেতে নহ'লে মানে আমাৰ অলপ মানে নাটকগিলাখান মানে প্ৰায় নহয়েই। এইটো তেখেতৰে ঘৰ, ভাঙি চিঙি মানে কেনে চুৰমাৰ হৈ গৈছে। এতিয়া মানে কি এই ঘৰবিলাক আগৰ অৱস্থালৈ অহাৰ কাৰণে কিমান টাইম গুচি যাব ভাবিয়ে মানে মোৰ কেনে লাগছে। মানে আগৰ সেই দিন মানে কেতিয়া আহিব। মানে এই গৰুবিলাকৰো মানে কি গোহালি একদম নহয়ে হৈ গৈছে। এই মানে মথাউৰিৰ ওপৰত বান্ধি থৈ দিছে, এই চব মথাউৰি। এইফালে নদীটো ইমান তলত আছে, কিমান পানী হৈছিল সেইদিনা। এই মানুহখিনি মানে এতিয়া কেম্প কৰি মানে থাকিব লগা হৈছে। মানে ঘৰত থাকিব পৰা মানে অৱস্থা একদম নাইয়ে। এই চাওক ভিতৰলৈ যাই আছোঁ, এনেকৈ মানে কিমান কষ্ট কৰি আছে। এতিয়া পানী শুকাই গৈছে যদিও মানে কি মথাউৰিৰ ওপৰত আছোঁ। ইয়াতে মানে বহুত মানে
ধ্বংসলীলা হৈ গৈছে একদম বানপানী যায় এতিয়া চব মানুহে মানে কি ইয়াতে গৰু ছাগলী ইয়াতে ৰাখছে এইগিলা ঘৰ চৰ বান্ধি ইয়াতে থাকিব লগা হৈছে আৰু এই দাদাহঁতে আছে দুই এষাৰ কিবা ক'ব ইয়াৰে বিষয়ে হ'ল আমাৰ ঘৰ পূৰ্বৰে মথাউৰিটো ভাঙি গৈছে হেৰি বহুমানতো যাই এইখিনি জেগা এই বৃহৎ এৰিয়াটো নোহোৱা কৰি দিছে ঘৰ দুৱাৰৰ পৰা গৰু ছাগলীৰ পৰা মোৰ এইখন ফাৰ্ম আছিল ফাৰ্মৰো মুৰ্গী উটুৱাই নিছে আৰু এতিয়া থাকিব জেগা নাই এতিয়া মথাউৰিৰ ওপৰত আছোঁ কেম্প কৰি গতিকে আৰু উপায় নাই আৰু নহয় নহয় আজিও মানে কি ঘৰত থাকিব পৰা অৱস্থা নাইয়ে টিংপাত লৈ আহি এটা ঘৰ বান্ধিব ইয়াতে থাকিব এই দাদাজনৰ মানে কি ইয়াতে এখন ফাৰ্ম আছিল 100 ফুট দীঘল আছিল না 100 ফুট দীঘল আছিল টিংপাতৰ গাজলো আছিল বহুত টকা গৈছিল বানতে মানে মই জানো মই সেই কথাটো ইয়াতে আছিল চিন চকম একদম নহয় গৈছে এইগিলা খুটা পৰি আছে চব একদম টিংপাত এইগিলা চব মানে একদম কেনেহেন বুলি কওঁ আৰু মোৰ ভাষা নাই একদম ক'বাক লগি মানে এইগিলা চব ধ্বংস হৈ গৈছে একদম এইটো ঘৰ আছিল এই ঘৰ এইটো ভাঙি দিছে একদম এইটো গলি পুজি ঘৰ সেইফালে এইবিলাক চব খহে লৈ গৈছে একদম মানে তাণ্ডৱ ৰূপ দেখাই দিছে একদম বানপানী এইফালেও আছে এইটো ভঁৰালটো ভঁৰালৰ ভাকৰিৰ মানে কি ধান চব ভিজি গৈছে নেকি পানী ককলৈকে হৈছিল একেলগে এই তাকেলগে পানী হ'লে মোৰ এক গল পানী হৈছিল বকাই দি চাৰিওভাগে মানে পতাই দি পুতি একদম ধ্বংস কৰি পেলাইছে এইটোতো এটা খাল হৈ গৈছে মাছ যাব পৰা হেন হৈ গৈছে একদম মানে 3 ফুট 4 ফুট মান দ হৈ গৈছে না এইটো ৱাল চাল ভাঙি লৈ গৈছে একদম এই আলনা চালনা এই বাহিৰত থ'ব লগা হৈছে মানে ভিতৰত থ'ব পৰা অৱস্থাই নাই এইটো চাওক ঘৰৰ অৱস্থা কি কৰি লৈ গৈছে একদম পানীয়ে এইটো মোৰ চিনাকি হেনে লাগছে ঘৰটো মই ভালকৈ মানে মই বহুত আগতে আহিছিলোঁ চৈলেণ্ডাৰ ঘৰ কিজানি এইটো মই ভালকৈ আজি কনফাৰ্ম নহয় মানে অৱস্থাটো মানে নোহোৱাৰ কাৰণে এই কি বুলি কওঁ আৰু মানে মোৰ অচিনাকি হেন লাগি আছে একদম জেগাখিনি এই পানী মানে আজি জেচিবি আহি এই ৰাস্তাটো ঠিক কৰলা আহিব পৰা মানে অৱস্থা একদম নাছিলে আজি ঠিক কৰা এই মানুহখিনিও মানে কি চাবা আহিছে ওচৰৰে মানুহ এইগিলা দূৰৰো হ'ব পাৰেচোন মই ভালকৈ চিনি নাপাওঁ তথাপিতো ময়ো আহিলোঁ আজি আহোঁ বুলিতো মই আগৰ পৰাই ভাবি আছিলোঁ কিন্তু পাৰা নাছিলোঁ চব মানুহ মানে কি আহিছে যদিও মানে চকু চলচলীয়া হৈ আছে একদম মানে চবৰে দুখ লাগছে কি বুলি কওঁ এইটো আমাৰ চৈলেণ্ডা এতিয়া আছে কিবা কথা পাতি আৰু এই ঘৰটো চাওক মানে ঘৰটোত বিশেষ একো হোৱা নাই তথাপিতো মানে এই বালাই দি পুতি দিছিল কিছুমান বালা নিছি এইখিনি মোকাল কৰি লৈছে এই অৱস্থা কি ক'ম ভাষাহীন চাওক প্ৰকৃতিৰ তাণ্ডৱ